Hello students, তোমালোকৰ কাৰণে The Tale of Custard Dragonৰ second part 2 আগবঢ়াইছো। তোমালোকে যদি ফাৰ্ষ্ট পাৰ্টটো ইতিমধ্যে চোৱা নাই তেতিয়াহ'লে লিংক ডেছক্ৰিপশ্যনত দিয়া হৈছে, তোমালোকে তালৈ গৈ পেলাই চাই ল'বা। Question number 4, briefly describe the physical features of the dragon. ড্ৰেগনটোৰ শাৰীৰিক বৈশিষ্ট্যসমূহৰ বৰ্ণনা দিয়া। Answer, Custard had big sharp teeth. তাৰ বৰ জুঙা দাঁত আছিল কাষ্টাৰ্ডৰ। On top of the body he had spikes and scales. আৰু তাৰ শৰীৰৰ ওপৰত কাঁইট আছিল, স্পাইকছ আছিল আৰু স্কেলছ আছিল, অৰ্থাৎ তাৰ মাছৰ নিচিনা বাকলি আছিল। His mouth was like a fireplace and his nose was just like a chimney. তাৰ মুখখন আছিল জুই শালৰ নিচিনা আৰু নাক আছিল চিমনিৰ নিচিনা, যিফালেদি ধোঁৱা বাহিৰ হয়। His nails were like daggers. আৰু তাৰ নখবিলাক আছিল ডেগাৰৰ নিচিনা। Question number 5. Why did the dragon cry for a nice safe cage? ড্ৰেগনটোৱে কিয় এটা ধুনীয়া আৰু সুৰক্ষিত সজা বিচাৰিছিল? Answer, unlike other dragons, Custard was afraid of anything. So he always cried for a nice safe cage. Unlike other dragons, অন্যবিলাকৰ ড্ৰেগনৰ নিচিনা নহয় কাষ্টাৰ্ড। আৰু কাষ্টাৰ্ড আছিল যিকোনো ক্ষেত্ৰতে খুব সহজে ভয় কৰা এটা ড্ৰেগন। সেইকাৰণে সি সদায় এটা ভাল আৰু সুৰক্ষিত সজা বিচাৰিছিলে নিজৰ কাৰণে থাকিবলৈ। Question number 6. Why is the dragon called the cowardly dragon? ভয়াতুৰ ড্ৰেগন বুলি কিয় কোৱা হয় কাষ্টাৰ্ডক? Answer, although he possessed a ferocious look, but he was afraid of anything that always cried for a nice and safe cage. So he was called a cowardly dragon. যদিও বা এটা ফেৰচিয়াছ লুক আছিল, মানে ভয় লগা চেহেৰা আছিল কাষ্টাৰ্ডৰ, কিন্তু কাষ্টাৰ্ডে খুব সহজে যিকোনো বস্তুলৈ ভয় কৰিছিল আৰু সেইকাৰণে এটা সজা বিচাৰিছিল। সেইকাৰণে তাক কাৱাৰ্ডলি ড্ৰেগন বা ভয়াতুৰ ড্ৰেগন বুলি কোৱা হৈছে। Belinda tickled him, she tickled him unmerciful. Why? বেলিণ্ডাই খুব কিলকিলাই দিছিল আৰু ইমানেই কিলকিলাই দিছিল যে ক্ষমা নোহোৱাকৈ কিলকিলাই দিছিল কিয়? Answer, Belinda tickled him, she tickled him unmerciful because Custard always cried for a nice safe cage. বেলিণ্ডাই এইকাৰণেই কিলকিলাই দিছিল যে কাষ্টাৰ্ডে সদায় নিজৰ কাৰণে এটা সজা বিচাৰি থাকে আৰু সেইটো তাই ভাল নাপায়, সেইকাৰণে তাইক কিলকিলাই দিছিল। Question number 8. How did all pets and Belinda react when they heard a nasty sound? যেতিয়া সেই nasty sound শুনিছিল, মানে শুনিবলৈ মন নোযোৱা শব্দবিলাক শুনিছিল, তেতিয়া সেই বেলিণ্ডা আৰু তাইৰ পোহনীয়া জন্তুবিলাকে কি ধৰণৰ ৰিয়েকশ্যন দেখাইছিল? Answer, all of them were afraid and took shelter in safety areas except Custard. সিহঁতে গোটেইখিনি কি কৰিছিলে? সিহঁতে চবেই ভয় খাইছিলে আৰু সিহঁতে আশ্ৰয় লৈছিলে ছেফটি এৰিয়াজ, যিবিলাকত তাহাঁতি সুৰক্ষিত অনুভৱ কৰে, সেইবিলাক জেগাত তাহাঁতি গৈ লুকাইছিলেগৈ, একচেপ্ট কাষ্টাৰ্ড। কিন্তু কাষ্টাৰ্ড লুকোৱা নাছিল, কাষ্টাৰ্ডে তাৰ মুখামুখি হৈছিল। ডেছক্ৰাইব ব্ৰিফলি দ্য পাইৰেট। পাইৰেটজনৰ বৰ্ণনা চমুকৈ দিবলৈ কৈছে। Answer, the pirate had pistols in both hands. One of the teeth was golden in color. One of his legs was of wood. পাইৰেটৰ দস্যুৰ দুইখন হাততে পিষ্টল আছিল আৰু তাৰ এটা দাঁত সোণালী ৰঙৰ আছিল, অৰ্থাৎ সোণৰে আছিল, আৰু তাৰ এটা ভৰি কাঠেৰে নিৰ্মিত আছিল। Question number 10. How did the dragon face the pirate? ড্ৰেগনটোৱে কি ধৰণে সন্মুখীন হৈছিল দস্যুৰ? Answer, the dragon faced the pirate boldly and at last he gobbled the pirate. ড্ৰেগনে খুব সাহসেৰে তাৰ মুখামুখি হৈছিল আৰু শেষত সি দস্যুক কাবু কৰি পেলাইছিল। How did Custard prove that he was a brave dragon? এটা সাহসী ড্ৰেগন বুলি কাষ্টাৰ্ডে কি ধৰণে প্ৰমাণ কৰিছিল? Answer, like a robin at worm, Custard jumped upon the pirate. ৰবিন চৰাইয়ে যিদৰে পোক পতংগৰ ওপৰত জঁপিয়াই পৰে, কাষ্টাৰ্ডে সেই ধৰণে দস্যুটোৰ ওপৰত জঁপিয়াই পৰিছিল।
He ferociously fought with the pirate and finally gobbled him. খুব সাহসিকতাৰে সি যুদ্ধ কৰিছিল সাহসেৰে যুদ্ধ কৰিছিল দস্যুৰ লগত আৰু ফাইনেলি গবল্ড হিম আৰু শেষত একদম তাক কাবু কৰি পেলাইছিল Why did ink and blink gyrate in glee? ঘূৰি ঘূৰি আনন্দৰ গীত ink আৰু blinke কিয় গাইছিল Answer Ink and blink gyrated around the custard because they were happy upon the victory of custard over the pirate. Ink আৰু blinke ঘূৰি ঘূৰি নৃত্য কৰিছিল কাৰণ তাহাঁতি কাষ্টাৰ্ডৰ সেই বিজয়ত মানে উল্লসিত হৈ পেলাই তাহাঁতি ঘূৰি ঘূৰি নৃত্য কৰিছিল Question number 13 How did Belinda and her pets behave when the pirate had been killed by custard? Belinda আৰু তাৰ পোহনীয়া জন্তুবিলাকে কেনেকৈ ব্যৱহাৰ কৰিছিল যেতিয়া এই দস্যুটো কাষ্টাৰ্ডৰ হাতত নিহত হৈছিল Answer Belinda embraced him. Belinda তাৰ প্ৰশংসা কৰিছিলে Master Delict him মাষ্টাৰে চেলেকি দিছিলে Ink and blink gyrated around him upon his victory. আৰু ink আৰু blink কি কৰিছিলে ঘূৰি ঘূৰি কাষ্টাৰ্ডৰ কাষে কাষে ঘূৰি ঘূৰি নাচিছিলে বিজয়ৰ গীত গাইছিলে Question number 14 How did all boast of their false bravery? সিহঁতে সকলোৱে নিজৰ সেই মিছা সাহসৰ কিদৰে ফুটনি মাৰিছিল Answer All of them boastfully spoke that if they would have fought then they would have won more smoothly as they were more courageous than custard সিহঁতে খুব মানে অহংকাৰীভাৱে কৈছিল অহংকাৰত কৈছিল যে সিহঁতে যদি এই দস্যুৰ লগত যুদ্ধ কৰিলেহেঁতেন তেতিয়াহ'লে খুব বেছি সহজভাৱে জিকিব পাৰিলেহেঁতেন কাৰণ সিহঁত কাষ্টাৰ্ডতকৈ বেছি সাহসী Question number 15 Who amongst them was actually brave? সিহঁতৰ মাজত সঁচাকৈ সাহসী কোন আছিল Answer Custard the dragon was actually brave amongst them সিহঁতৰ মাজত কাষ্টাৰ্ডহে বেছি সাহসী আছিল আচলতে Question number 16 Belinda tickled him she tickled him unmerciful Ink blink and mustard they rudely called him Percival They all sat laughing in the little red wagon at the really truly cowardly dragon এই কবিতা লাইন কেইটাৰ ওপৰত কেইটামান প্ৰশ্ন দিয়া আছে Who is him referred to here? ইয়াত him বুলি কাক কোৱা হৈছে Answer Custard the dragon is him referred to here Question number B Whom did ink blink and mustard call Percival? Percival বুলি ink blink আৰু mustard কাক কৈছিল Ink blink and mustard called custard Percival Percival বুলি custardক ink blink আৰু mustard কৈছিল Where did they all sit সিহঁতে ক'ত বহিছিল They all sat in the little red wagon সিহঁতে সেই তাহাঁতৰ সৰু ৰঙা গাড়ীখনত সিহঁতে বহিছিল Question number 17 Pistol in his left hand pistol in his right and he held in teeth a cutlass bright His beard was black one leg was wood It was clear that the pirate meant no good Name the poet and the poem কবিজনৰ নাম ক'বলৈ কৈছে আৰু কবিতাটোৰ নাম ক'বলৈ কৈছে Answer Name of the poet is Ogden Nash and poem is The Tale of Custard the Dragon Question number B Who is his referred to here ইয়াত his বুলি বা তাৰ বা তেওঁৰ বুলি কাক কোৱা হৈছে The pirate is his referred to here সেই দস্যুজনক কোৱা হৈছে See what did he carry in his hands hey pirate jone hatot ki carry korisil mane hatot ki loi asil Answer he carried pistols in his hands ter hatot pistol loi asil But presently up spoke little dog Mustard I would have been twice as brave if I hadn't been flustered and up spoke Ink and up spoke Blink would have been 3 times as brave we think And the custard said, I quite agree that everybody is braver than me. Line কেইটাৰ ওপৰত প্ৰশ্ন দিয়া হৈছে এনেকে Name the poet and the poem. এইটো ইতিমধ্যে আগতেও দিয়া হৈছে A name of the poet is Ogden Nash and the poem is The Tale of Custard the Dragon. Question B What did Mustard speak? Mustard কি কৈছিল
Mustard said that he would have acted more bravely if he hadn't been plastered. যদি মাষ্টাৰ্ড সেইখিনি পৰা আঁতৰি যাবলগীয়া নহ'লহেঁতেন তেতিয়াহ'লে সি হয়তো বেছি সাহসেৰে যুদ্ধ কৰিব পাৰিলেহেঁতেন What did Custard say? Custard কি কৈছিল Custard said that he was totally agree with the fact that everyone was braver than him. Custard কৈছিল যে সি সম্পূৰ্ণৰূপে হেতু মান্তি হয় যে সকলোৱে সেই কথাটোত মান্তি হয় যে সকলো তাতকৈ বেছি সাহসী Thinking about the poem Question number 1 Who are the characters in this poem? List them with their pet names সিহঁতে ঘৰত মতা নাম কেইটা ক'বলৈ কৈছে আৰু এই কবিতাটোৰ চৰিত্ৰ কেইটা কি কি Answer following are the characters of the poem A little girl Belinda A little black kitten Ink A little grey mouse Blink A dog Mustard A dragon Custard এইকেইটা হৈছে সেই চৰিত্ৰ কেইটা আৰু সিহঁতৰ ঘৰত মতা নাম কেইটা Question number 2 Why did Custard cry for a nice safe case? Why is the dragon called cowardly dragon? ইতিমধ্যে এই কোৱেশ্চন আগতেও ডিসকাস কৰা হৈছে Answer Custard cried for a nice safe case because he was a coward. He ভয়াতুৰ আছিল আৰু সেই কাৰণে সদায় এটা খজা বিচাৰিছিল He is called a cowardly dragon because other characters listed in the poem are expert in boasting their false bravery. তাক এই কাৰণে cowardly dragon বা ভয়াতুৰ dragon বুলি কোৱা হৈছে কাৰণ এই কবিতাটোত অন্যবিলাক যিবিলাক চৰিত্ৰ আছে সেই সকলোবোৰে এক্সপাৰ্ট হয় যে সিহঁতে নিজৰ false bravery প্ৰমাণ কৰাৰ ক্ষেত্ৰত মানে মিছা সাহস দেখুৱাৰ ক্ষেত্ৰত কিন্তু ফুটনি মৰাৰ ক্ষেত্ৰত সকলো এক্সপাৰ্ট কাষ্টাৰ্ডৰ বাহিৰে Question number 3 Belinda tickled him she tickled him unmerciful why Answer Belinda tickled him unmerciful because Custard the dragon was a coward he always cried for a nice safe case that is why all of them made fun of him Belinda tickled কৰিছিল কাৰণ Custard আছিল এটা ভয়াতুৰ সি সদায় এটা নিজৰ কাৰণে সুৰক্ষিত খজা বিচাৰিছিল আৰু সেই কাৰণে বাকি ঘৰ থকা অন্যবিলাকে তাক মানে তাক উপলুঙা কৰিছিল Question number 4 The poet has employed many poetic devices in the poem for example clashed his tail like iron in a dungeon the poetic device here is a simile use কৰা হৈছে এই লাইনটোত Can you with your partner list some more such poetic devices used in the poem তুমি নিজৰ পাৰ্টনাৰৰ লগত লগ লাগি ইয়াত আৰু কি poetic device বা কবিতা ৰচনা কৰিবলৈ যিবিলাক ছন্দ অলংকাৰৰ প্ৰয়োজন হয় এইবিলাক ইয়াত কি ব্যৱহাৰ কৰা হৈছে তাৰ লিষ্ট এখন তৈয়াৰ কৰিবলৈ কৈছে আনসাৰটো হ'ব এনেদৰে Answer The poet has used many poetic devices in the poem কবিতাটোত বহুত poetic device ইউজ কৰা হৈছে কবিৰ দ্বাৰা Like to create rhyme with Belinda he used the word winda instead of window rhyming word Belinda শব্দটোৰ লগত মিলাবলৈ তেওঁ window শব্দটোক winda বুলি ইয়াত উল্লেখ কৰিছে Other such rhyming words are household used with mousehold and wagon with dragon householdৰ লগত mousehold মিলোৱা হৈছে wagonৰ লগত dragon মিলোৱা হৈছে Not only this, he also uses poetic device of repetition. For example, the word little is used many times to describe her house and her pets. ইয়াৰ উপৰিও repetition use কৰা হৈছে এই শব্দটো হৈছে little শব্দটো বহুতবাৰ ব্যৱহাৰ কৰা হৈছে তাই ঘৰটো আৰু তাই জন্তুবোৰ বুজাবলৈ We can see poetic device of refrain in the line and her really truly little pet dragon in many stanzas refrainor ব্যৱহাৰ ইয়াত কৰা হৈছে really truly মানে হৈছে real আৰু true কিন্তু সেইকেইটা আমি really truly বুলি ইয়াত পঢ়িবলৈ পাইছো এই কবিতাটো Question number 5 read the stanza 3 again to know how the poet describes the appearance of the dragon 3 নম্বৰ stanza টো আকৌ পঢ়িবলৈ কৈছে poet কি ধৰণে ড্ৰাগনটোৰ বৰ্ণনা দিছে Answer the
The looks of the dragon are explained in a way that it has big sharp teeth and spikes on top. Dragon to বৰ্ণনা এইদৰে দিয়া হৈছে যে তাৰ বৰ চুকা চুকা দাঁত আছে আৰু তাৰ শৰীৰৰ ওপৰ ফালে কাঁইট আছে জুঙা জুঙা কাঁইট আছে. This means its skin is pointed on the top. এইটোৱে বুজোৱা হৈছে যে তাৰ ছালবোৰ ওপৰ ফালে জুঙা জুঙা. On the lower part it has scales. আৰু পেটৰ ফালে অৰ্থাৎ তলৰ ফালে তাৰ মাছৰ নিচিনা বাকলি আছে. His mouth is compared with a fireplace. তাৰ মুখখন তুলনা কৰা হৈছে এটা জুইশালৰ নিচিনাকৈ জুইশালৰ লগত তুলনা কৰা হৈছে. His nose is compared to a chimney. আৰু তাৰ নাকটো ধোঁৱা ওলোৱা চিমনিৰ লগত তুলনা কৰা হৈছে. His nails are like a sharp dagger. আৰু তাৰ নখবোৰ তুলনা কৰা হৈছে জুঙা ডেগাৰৰ লগত. Question number 6. Can you find out the rhyme scheme of 2 or 3 stanzas of the poem? Rhyme scheme কি ধৰণে ব্যৱহাৰ কৰা হৈছে? Answer. Rhyme scheme of the second and third stanza is AABB. অৰ্থাৎ প্ৰথম লাইনটোৰ লগত দ্বিতীয় লাইনটো মিলে আৰু তৃতীয় লাইনটোৰ লগত চতুৰ্থ লাইনটো মিলে. সেইদৰে ইয়াত rhyme scheme ব্যৱহাৰ কৰা হৈছে. Question number 7. Writers use words to give us a picture or image without actually saying what they mean. Can you trace some images used in the poem? লেখকবিলাকে কিছুমান শব্দ ব্যৱহাৰ কৰে যিবোৰে এখন ছবি বুজাব পাৰে. এখন সেই শব্দবোৰ শুনিলে বা বহুতকেইটা শব্দ মিলি পেলাই এটা বাক্য এটা গঠন হৈ বাক্যবোৰে এখন ছবিৰ কথা মনলৈ আনি দিয়ে. এই কবিতাটো তেনেকুৱা আছেনে শব্দ? Answer. Following are the words used to give us the images. এনেকুৱা ছবি যিবোৰ শুনিলে আমাৰ মনলৈ এখন ছবি ভাহি আহে তেনেকুৱা শব্দ আছে. 1 নম্বৰটো মাউথ লাইক এ ফায়াৰপ্লেচ, মুখখন জুইশালৰ নিচিনা. চিমনি ফৰ নোজ, নাক চিমনিৰ নিচিনা. বেৰেল ফুল অফ বিয়াৰ্ছ, ভালুকৰ এজাক বেৰেল অৰ্থাৎ এগালমান ভালুকৰ দল. ব্ৰেভ এজ এ টাইগাৰ ইন দ্য ৰেজ, খঙত থকা বাঘ. হি ৱেণ্ট এট দ্য পাইৰেট লাইক এ ৰবিন এট ৱৰ্ম, ৰবিন চৰাই যিদৰে পোক পতংগৰ ওপৰত জঁপিয়াই পৰে সেইধৰণে কাষ্টাৰ্ডেও দস্যুটোৰ ওপৰত জঁপিয়াই পৰিছিল. তেনেকুৱা আমাক বৰ্ণনা আমি দেখিবলৈ পাওঁ. আমাৰ মনলৈ এখন ছবি ভাহি আহে এই বাক্যবোৰ দেখিলে. Question number 8. Do you find the tale of Custard the Dragon to be a serious or light-hearted poem? তুমি কি ভাবা এই কবিতাটো এটা সিৰিয়াছ কবিতা নে পাতল কবিতা নে এইটো খুব গহীন কবিতা নেকি? ইয়াত গভীৰতা আছে নেকি? Give reasons to support your answer. এই কাৰণ দৰ্শাবলৈ কৈছে আমাৰ উত্তৰৰ লগত. Answer. The tale of Custard the Dragon is a light-hearted poem. এইটো এটা কাষ্টাৰ্ড দ্য ড্ৰেগন হৈছে এটা পাতলীয়া ধৰণৰ কবিতা. All the characters are defined to be very brave except the dragon. ড্ৰেগনৰ বাহিৰত সকলো চৰিত্ৰ খুব সাহসী বুলি বুজোৱা হৈছে. But in reality, কিন্তু প্ৰকৃততে the dragon turns himself to be the real hero. কিন্তু প্ৰকৃততে ড্ৰেগনটোৱেহে নিজকে আচল নায়ক হিচাপে প্ৰমাণিত কৰিবলৈ সক্ষম প্ৰমাণ দিবলৈ সক্ষম হৈছে. When they are being attacked by the pirate, the dragon kills him. যেতিয়া সিহঁতৰ ওপৰত দস্যুৱে আক্ৰমণ কৰে সেই ড্ৰেগনটোৱে সেই দস্যুটোক হত্যা কৰে. But all the other characters define themselves as more powerful than the dragon after the pirate is gobbled by the dragon alone. কিন্তু বাকীবিলাক চৰিত্ৰই কি বুজায় যে সিহঁতেহে বেছি সাহসী আছিল, সিহঁতে হয়তো ড্ৰেগনটোতকৈ বেছি সাহসিকতাৰে এই দস্যুটোৰ বধ কৰিব পাৰিলেহেঁতেন. তাহাঁতি ফলছ ব্ৰেভাৰীত তাহাঁতি সিহঁত এক্সপাৰ্ট. ইয়াতে আমাৰ ভিডিঅ'টো সমাপ্ত হৈছে. থেংকছ ফৰ ৱাচিং. প্লিজ ডোণ্ট ফৰগেট টু লাইক দ্য ভিডিঅ' and give your valuable comments, and thanks for watching.